হেল্ল' গাইজ, আজি মা মই আৰু ভাইটি আমি তিনিটা চকিটিং ফিল্ডত হৈ থকা মেচিঙৰ মেলা চাবলৈ বুলি আহিলোঁ। ভাইটি আমাৰ ইফালৰ পৰা ইফালে তেওঁলোকৰ কাপোৰ চাইছে। তেওঁলোকৰ কাপোৰ ইমান ধুনীয়া কালেকশ্যন, কোনযোৰ লওঁ কোনযোৰ নলওঁ লাগিছে। এইফালে তেওঁলোকৰ প্ৰগ্ৰেমো হৈ আছে। মায়ে আৰু ৰৈ থাকিব নোৱাৰিলে দেই, সেইবাবে কাপোৰ এযোৰ লৈ ল'লে। এয়া বোলে বিভিন্ন সোৱাদৰ চোনপাপৰি, সেইকাৰণে চবৰ পৰা অলপ অলপ লৈ ল'লোঁ। আচাৰো লগতে ল'লোঁ। ভাইটিক কি কিনি দিম বুলি মিচিঙৰ মাফলাখনকে মায়ে কিনি দিলে। মিচিঙৰ মাফলা পাই মুখত হাঁহি ৰখাবই পৰা নাই একদম। এইফালে পোৱালি কুট পাই গ'ল। ইমান ধুনীয়া ধুনীয়া কলম পেঞ্চিল ওলাইছে, মোৰ সকলোবোৰ লৈ আহোঁ লাগিছে। এতিয়াহে আমি আহিছোঁ মেইন জেগাত। মেইন জেগা মানে গাহৰি খাবলৈ। গাহৰিখিনি ইমান ধুনীয়াকৈ থৈছে, মুখ খা কৈ আছে। গাহৰি নোখোৱাকৈ আহিব পাৰিনে? গাহৰি খাই ল'লোঁ দেই আমি সকলোৱে। গাহৰি খাই মানে ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ঘৰলৈ মানে আহোঁতে দেৰিয়ে হ'ল, খোজকাঢ়ি আহিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।